প্ৰথমতে আমি গুগল ব্ৰাউজাৰটো ওপেন কৰি ল'ম। তাত আপোনালোকে টাইপ কৰিব ই-ফাইলিং, EFILING সার্চ করে দিব। ইনকাম ট্যাক্স ডিপার্টমেন্ট এইটো ওলাই যাব। তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে এনেকুৱা এখন ইণ্টাৰফেচ আপোনালোকৰ সন্মুখত ওলাব। এই সেকেন্ড অপশ্যনটো লিংক আধাৰ, এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ অলপ সময় ৰখিব লাগিব। তাৰ পিছত আপোনালোকৰ এনেকুৱা এখন ইণ্টাৰফেচ আহি যাব, য'ত আপোনালোকে যিখন পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব বিচাৰে তাৰ এই পান কাৰ্ডখনৰ নাম্বাৰটো আপোনালোকে টাইপ কৰিব। এইটো মই টাইপ কৰিলোঁ পান কাৰ্ডৰ নম্বৰ। তাৰপিছত আপোনালোকে আধাৰ কাৰ্ডত যিটো নাম্বাৰ আছে আধাৰ আইডিটো নাম্বাৰটো মাৰিব, টাইপ কৰিব। আপোনালোকে সম্পূৰ্ণ টাইপ কৰিব। আধাৰ নাম্বাৰ টাইপ কৰা হৈ গ'ল। তাৰ পাছত নেম এজ পাৰ আধাৰ কাৰ্ডত যিটো নাম আছে সেইটো আপোনালোকে টাইপ কৰিব। তাৰ নেক্সট আছে আপোনালোকৰ মোবাইল নাম্বাৰটো টাইপ কৰিব। টাইপ কৰাৰ পাছত দুটা অপশ্যন ইয়াত আহে। প্ৰথমটো হ'ল আই হেভ অনলি ইয়েৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড। যদিহে আপোনালোকৰ আধাৰ কাৰ্ডখনত অকল ইয়েৰটো আছে, জন্মৰ বছৰটো আছে, তেনেহ'লে আপোনালোকে ইয়াত টিক মাৰিব। যদিহে আপোনালোকৰ সম্পূৰ্ণ ডেট অফ বাৰ্থ আছে তেতিয়াহ'লে প্ৰথম অপশ্যনটোত আপোনালোকে টিক মাৰিব নালাগে। ছেকেণ্ডত আছে আই এগ্ৰি টু ভেলিডেট মাই আধাৰ ডিটেইলছ। আপোনালোকে এইটো টিক কৰিবই লাগিব, কাৰণ যিহেতু এইটো আপোনালোকে এগ্ৰি হ'লেহে আধাৰ ডিটেইলছটো তেওঁলোকে ভেলিডেট কৰিবলৈ পাব। তাৰপিছত আপোনালোকে লিংক আধাৰ, ইয়'ৰ পান ইজ অলৰেডি লিংক টু গিভেন আধাৰ। মই আচলতে এইখন পান কাৰ্ড আধাৰ কাৰ্ড লিংক কৰিছিলোঁ, সেইবাবে এনেদৰে আহিলে। যেতিয়া আপোনালোকে কৰিব নতুনকৈ তেতিয়া ইয়াত ছাবমিট বুলি আহি যাব আৰু আপোনালোকৰ পান কাৰ্ড আধাৰ কাৰ্ড লিংক হৈ যাব। ধন্যবাদ।